যেহেতু এতিয়া বিশ্বত কৰোনা মহামাৰী ত্ৰাস চলি আছে, গতিকে সকলোৱে এই সময়ত ঘৰতে থাকি নিজৰ কৰ্তব্য সম্পাদন কৰি যাওক, নিজৰ লগতে আনকো সুৰক্ষিত ৰাখক। গতিকে আমি এই সময়ত সত্ৰীয়া তালসমূহৰ অন্তৰ্গত ৰক্ততালৰ বিষয়ে দিব বিচাৰিছোঁ। যিহেতু বহুতো সত্ৰীয়া ষ্টুডেণ্টে, খোলৰ ষ্টুডেণ্টে মোক বিচাৰিছিলে এই ভিডিঅ'টো দিবলৈ, গতিকে আশা কৰোঁ আপোনালোকে যাতে এই ভিডিঅ'টো লৈ আগবাঢ়ি যাব পাৰে, নিশ্চয় ভাল পায়। গতিকে যদি ভিডিঅ'টি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। ঠিক আছে বাৰু, আমি এই ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এতিয়া ৰক্ততালৰ মাত্ৰা 8, তালি 2, খালি 2, বিভাগ 4। মই ৰক্ততালখন প্ৰথম তালি খালি কৰি বজাই দিব বিচাৰিছোঁ। টাউ ত্ৰিখিৰিন্দা খিত ধিনা খিত ডাউ, টাউ ত্ৰিখিৰিন্দা খিত ধিনা খিত ডাউ, তাত্তা ধেনি ডাউ, দি দি ধেই টাউ খিত, দি দি ধেই টাউ খিত, দি দি ধেই টাউ ধেনিতা ধেই, জি ধি না ধেই টাউ। মই এতিয়া বজাই দিছোঁ।